হাই ফ্ৰেণ্ডছ, আজি আপোনালোকৰ মাজলৈ কোমলীয়া ঔটেঙাৰ এবিধ অতি সুন্দৰ আৰু সুস্বাদু ৰেচিপি লৈ আহিছোঁ। যিহেতু এতিয়া ঔটেঙাৰ ছিজন আৰু ঔটেঙা আমি বিভিন্ন ধৰণে বনাই খাওঁৱেই। যদি আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰা নাই, এবাৰ ট্ৰাই কৰি চাব। আজি মই যি ধৰণে বনাইছোঁ আৰু এই ৰেচিপিটো অকল দাইল ভাত আৰু কিবা এখন ভাজি থাকিলেই খাবলৈ বহুত বেছি ভাল লাগে আৰু বনাবলৈও তেনেকুৱা টান নহয়, বেছি ইনগ্ৰিডিয়েণ্ট নালাগে। গতিকে আপোনালোকে আগতে ট্ৰাই কৰা নাই যদি এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। তেনেহ'লে ব'লক আৰু বেছি দেৰি নকৰি আমি ৰেচিপিৰ মাজলৈ যাওঁগৈ। এই ৰেচিপিটো বনাবলৈ প্ৰথমতে মই ঔটেঙাকেইটা ভালদৰে ধুই এইদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু ঔটেঙাৰ ওপৰৰ অংশটো দিব নালাগে, যিহেতু ঔটেঙাবোৰ অকণমান কেঁহা হয়, কোমলীয়া ঔটেঙাবোৰ। সেইটো কাৰণে ভিতৰৰ কোমল আৰু অকণমান বগা অংশখিনি আমি এইদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এতিয়া কেৰাহী এখন জুইৰ ওপৰত বহাই দিছোঁ আৰু ইয়াতে মই মিঠাতেল দিছোঁ। ইয়াত মই এতিয়া 2টা শুকান জলকীয়া দি দিছোঁ। অকণমান পাঁচফোৰণ দিছোঁ। ইয়াত বহুত বেছি ইনগ্ৰিডিয়েণ্ট নালাগে। আৰু এতিয়া বগা সৰিয়হ কেইটামান দি এইখিনি মই ঢাকোন লগাই থৈছোঁ, যিহেতু সৰিয়হবোৰ ফুটে। আৰু এতিয়া এইখিনি এনেকুৱা হৈছে, ইয়াতে মই কাটি ৰখা ঔটেঙাখিনি দি দিছোঁ। এনেদৰে বনাই খালে বহুত বেছি ভাল হয়, বিশেষকৈ গৰমৰ দিনত। আৰু দাইল থাকিলেতো কথাই নাই, আৰু ইয়াত সৰু মাছো দিব পাৰে, কিন্তু এনেদৰে বনাই খালেও বহুত বেছি ভাল লাগে। এতিয়া গোটেইখিনি ভালদৰে এবাৰ লৰাই দিছোঁ। ফ্লেমটো বেছি হাইত ৰাখিব নালাগে, মিডিয়াম ফ্লেমত ৰাখিলেই হৈ যায়। আৰু এতিয়া ইয়াতে মই অলপমান নিমখ এড কৰিম। আৰু এইখিনিও গোটেইখিনি ভালদৰে এবাৰ লৰাই দিম। এতিয়া এইখিনি অলপ সময়ৰ বাবে ঢাকোন মাৰি ৰাখিম। ফ্লেমটো মই মিডিয়ামতে ৰাখিছোঁ এতিয়াও। এতিয়া এইখিনি এবাৰ চাই লওঁ। এনেকুৱা ধৰণৰ হৈছে, ঔটেঙাখিনি প্ৰায় সিজিছে। যিহেতু কোমলীয়া ঔটেঙা, গতিকে বেছি সময় নালাগেও। এয়া ঔটেঙাখিনি এনেকুৱা হৈছে। এনেকুৱাতে মই ইয়াত অলপ হালধি এড কৰিছোঁ। এতিয়া ইয়াতে মই কাটি ৰখা 2টা কেঁচা জলকীয়া এড কৰিছোঁ। ৰেচিপিটো অকণমান জ্বলা মিঠা নিমখীয়া ধৰণৰ হয়, সেইটো কাৰণে খাবলৈ বেছি ভাল লাগে। আৰু গোটেইখিনি ভালদৰে এবাৰ লৰাই দিছোঁ। ইয়াত এতিয়া মই অকণমান চেনি এড কৰিম। আপোনালোকে চেনিটো যদি নাখায় স্কিপ কৰিবও পাৰে, বা চেনিৰ ঠাইত অকণমান গুৰো ব্যৱহাৰ কৰিব পাৰে। সেইটো নিজৰ ইচ্ছাৰ কথা। চেনি দিলে ৰেচিপিটো অকণমান বেছি ভাল লাগে, যিহেতু ঔটেঙাবোৰ টেঙা হয়, সেইটোৰ কাৰণে। আৰু গোটেইখিনি এনেদৰে মই এবাৰ লৰাই দিছোঁ। আৰু ইয়াত মই অকণমান পানী এড কৰিম। আৰু এই গোটেইখিনি এতিয়া ভালদৰে উতলিবলৈ দিম। ফ্লেমটো অলপ বেছিকৈ দিছোঁ এতিয়া। এতিয়া আমাৰ এইখিনি প্ৰায় হৈছে। গ্ৰেভিখন এনেকুৱা হ'লে হৈ যায়, দেখিছে। এনেকুৱা ধৰণৰ হ'লে ভাল লাগে। আৰু আপোনালোকে যদি অলপ পাতলকৈ ৰাখিব বিচাৰে তেনেহ'লে পাৰে। আৰু এতিয়া আমাৰ এইখিনি হৈ গ'ল। কালাৰটো বহুত ধুনীয়া হয়, আপোনালোকে দেখিছে।
আৰু খাবলৈ বহুত বেছি ভাল লাগে। এয়া ঔটেঙাৰ ৰেচিপি ৰেডি হৈ গ'ল। গতিকে আপোনালোকে নিশ্চয় ট্ৰাই কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।